ছটা জনগোষ্ঠীয়ে দীৰ্ঘদিনৰ পৰাই কেৱল জনজাতিকৰণ বিচাৰি আমি আন্দোলন কৰি আহিছোঁ আৰু সেই আন্দোলন আৰম্ভণিৰ পৰা শেষ মুহূৰ্ত আজিলৈকে চলি আছে। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে কোনো এখন চৰকাৰে এই বিষয়টো কিন্তু গুৰুত্ব দিয়া নাই। বিগত সময়ত কংগ্ৰেছ চৰকাৰে আমাক মিছা কথা কৈ ঠগিলে যে জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি তেখেতসকলে বহু বছৰ খালে স্বজনগোষ্ঠী ৰাইজৰ সহযোগিতাত। গতিকে মিছা কথা কোৱাৰ প্ৰতিফল তেখেতসকলে পাইছে। আমি তেখেতসকলৰ চৰকাৰখন স্বজনগোষ্ঠী ৰাইজে কিন্তু উফৰাই পঠিয়াইছে। সেই একেটাই ভুল কিন্তু আজি বিজেপি চৰকাৰে পুনৰ কৰিবলৈ গৈ আছে। তেখেতসকলে শাসনৰ গাড়ীত বহাৰ লগে লগে স্বজনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিল, কিন্তু আজি শাসনত বহা বহুদিন হৈ গ'ল। আজি কিন্তু তেখেতসকলে আমাৰ কথাটোৰ কোনো গুৰুত্ব নিদিলে, কেৱল আলোচনাৰ ওপৰত আলোচনা কৰি আছে। ইয়াৰ উত্তৰো কিন্তু তেখেতসকলে পাব। আমি শেষবাৰৰ বাবে ছয় জনগোষ্ঠী ঐক্যমঞ্চ আমি সকীয়াই দিছোঁ। পাৰ্লিয়ামেণ্ট নিৰ্বাচনৰ আগত যদি তেখেতসকলে ছয় জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান নকৰে তেন্তে কিন্তু দেখিবলৈ পাব বিগত সময়ত যিদৰে কংগ্ৰেছ চৰকাৰখনক উফৰাই পঠিওৱা হ'ল, এই বিজেপি চৰকাৰখিনি উফৰাই পঠিয়াবৰ কাৰণে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আৰু আমাৰ প্ৰপগেণ্ডা কিন্তু ইতিমধ্যে ৰচনা হৈছে। গাঁৱে গাঁৱে তেখেতসকলে কেম্পেইনিং য'ত কৰিবলৈ যাব বিজেপি চৰকাৰ বনোৱাৰ ক্ষেত্ৰত আমি ভাঙিবৰ কাৰণে কিন্তু আমি কেম্পেইনিং কৰিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। এই কথাখিনি কিন্তু তেখেতসকলে বুজি লোৱাটো ভাল। নাই, আমি স্পষ্টভাৱে এটা কথা সেইদিনাও কৈছোঁ, আজি পুনৰবাৰ কৈছোঁ, পৌৰসভা নিৰ্বাচনত আমি আজি তেখেতসকলে নমিনেশ্যন দিছে, কাইলৈ পৰহিলৈ তেখেতৰ 6 তাৰিখে ইলেকশ্যন আছে। ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত কিন্তু আমাৰ যি জনজাতিকৰণৰ দাবীটোৰ ওপৰত যদি মুখ্যমন্ত্ৰী হওক বা চৰকাৰখনে কোনো এটা যদি উত্তৰ নিদিয়ে, চাউণ্ড নকৰে, তেন্তে কিন্তু পৌৰসভা নিৰ্বাচনত আমাৰ যিবিলাক 6 জনগোষ্ঠী অধিকৃত অঞ্চল থাকিব সেই ৱাৰ্ডবিলাকত কিন্তু আমি নিজেবীয়াকৈ ভিতৰে সোমাই যাম। সেই সোমাই যোৱা কিন্তু এটাই আমি উদ্দেশ্য হ'ব যে বিজেপি প্ৰতিহত কৰা, অন্যান্য কোনো কিন্তু উপায় নাথাকিব।